So hey guys, welcome to a new vlog. আৰু আজ আপোনালোকেও যদি কম্পিউটাৰ ক্লাছ যদি কৰিম বুলি ভাবি আছে তেতিয়াহ'লে এই ভ্লগটো আপোনালোকে চাওক, কাৰণ আজি মই গৈ আছোঁ কম্পিউটাৰ ক্লাছলৈ। মানে মই কোনটো চেণ্টাৰত কম্পিউটাৰ কৰোঁ সেইটো আপোনালোক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি ষ্টুডেণ্ট মানে কম্পিউটাৰ ক্লাছ কৰিম বুলি যদি আপুনি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে। এতিয়া মই মানে কম্পিউটাৰ ক্লাছত যাওঁ, কম্পিউটাৰৰ পৰা আহি কিনে আৰু আমাৰ বিশাল ভাইহঁতৰ পূজাও খাব যাব লাগিব, সেইটো গোটেইখিনি দেখুৱাম। ভিডিঅ'টো একেবাৰে শেষলৈকে লাষ্টলৈকে চাই থাকিব। চাওক, আজিকালি যুগটো এনেকুৱা হৈ গৈছে, যদি আপোনাৰ লগত কম্পিউটাৰ ক্লাছ মানে আপুনি কম্পিউটাৰ চলাব নাজানে তেতিয়াহ'লে আপোনাৰ একোৱে নাই, মানে সেনেকুৱা টাইপৰ কথা। যদি আপুনি কম্পিউটাৰ জানে তেতিয়াহ'লে মানে ভোকত মৰিব নালাগে, কিবা এটা সংস্থাপন আপুনি পাবই। আৰু মোৰ এই বেগখনক লৈ মানে বহুতে মানে কয় বোলে কিবা বজাৰ চজাৰ কৰিব যায় নেকি। তো আপোনালোকৰ বাবে কোনটো ক'ৰ্চ বেছি ভাল হ'ব আৰু লগতে সেই ক'ৰ্চটোৰ প্ৰাইচ কিমান দিব লাগিব বা কিমান সময় ডিউৰেশ্যন, 1 বছৰীয়া 2 বছৰীয়া, গোটেইখিনি কম। ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু এয়া হৈছে আমাৰ অংকিতা মেডাম, মানে ৰখি আছে দুয়োটাই মানে একেলগে কম্পিউটাৰ ক্লাছ কৰোঁ তাৰমানে। বহুত সময় হ'লে ৰখবা। আৰু চাইকেল পাৰ্ক কৰি দিলোঁ তাতে, আৰু এতিয়া সোমাওঁ চেণ্টাৰৰ ভিতৰলৈকে। এইটো হৈছে আমাৰ কম্পিউটাৰ চেণ্টাৰটো। আৰু এতিয়া ভিতৰত চাওক, এনেকুৱা ধৰণৰ কম্পিউটাৰ ইয়াতে আছে, মানে বহুকেইটাই আছে কম্পিউটাৰ। আমি এটাকৈ মানে বহোঁ, এটা ষ্টুডেণ্টত এটা কম্পিউটাৰ। মানে কোৰ্চ আপোনাৰ বহুত কিবা কিবি আছে, কিন্তু মই যিটো কোৰ্চ কৰিছোঁ সেইটো কোৰ্চৰ নাম হৈছে PGDCA Pro। যদি আপুনি 3 মহীয়া কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰৱেশ কোৰ্চটো কৰিব পাৰে। আৰু যদি আপোনালোকে 6 মহীয়া কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে DSH এই কোৰ্চটো কৰিব পাৰে। আৰু যদি আপোনালোকে 1 ইয়াৰৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বেষ্ট হ'ব PGDCA। মানে মই বেষ্ট কেইটা কৈ আছোঁ, আপোনালোকে কোনটো লয় আপোনালোকৰ মানে চইচ হ'ব এইটো। আজিকালি মানে কি হয়, কম্পিউটাৰ কৰিলে স্ক'প বহুতখিনি পায়। তো কিছুমানে বহুতে কি কৰে, গ্ৰেজুৱেশ্যন নকৰি কিনে BCA কৰে, বেচেলাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন। আৰু এতিয়া মেইন কথাটো আহিল কোনটো প্ৰাইচৰ কিমান দাম। মানে আপুনি যদি 6 মহীয়া DSH এই কোৰ্চটো কৰে তেতিয়াহ'লে আপোনালোকৰ 5,500 টকা পৰিব। মানে মোৰ সেইখিনি টকা পৰিছিল। আৰু মোৰ PGDCA Pro কোৰ্চটো কৰোঁতে 9,500 টকা পৰিছিল। আৰু আপুনি যদি 3 মহীয়া কোৰ্চটো কৰি আছে তেতিয়াহ'লে 600 টকা মানত, মানে মোৰ প্ৰথম কিবা অফাৰত নে কিবা সেনেকুৱাকৈ মই অলপ কমতে পাইছিলোঁ মানে। ব্ৰ' কেনে গৈছে পূজাৰ প্ৰস্তুতি? বঢ়িয়া মজা। বাকী আজি গোপালক বেছি লাগব। হ'ব। আৰু মই মানে আমাৰ ইয়াৰে বহুত ডাঙৰ চেলিব্ৰিটি, চবে মানে একদম চেল্ফি লয়, এক মূৰৰ পৰা একদম চেল্ফি দিওঁ একদম। মানে এইগিলা সঁচাকৈ নাভাবো দে, এইগিলা এনে ফাল্টু কৈছোঁ, কোনো চেল্ফি লোৱা নাই, কেমেৰা চাইছোঁ মোবাইলৰ। আৰু যদি আপুনি মই লোৱা কোৰ্চটো যদি কৰিব বিচাৰে PGDCA Pro, তেতিয়াহ'লে আপোনালোকে এইকেইটা টপিক আপোনালোকে মানে এইকেইটা বস্তু আপোনালোকে ইয়াতে শিকিব পাৰিব। স্ক্ৰীনশ্বট মাৰি আপোনালোকে লৈ ল'ব। 1 ইয়াৰৰ কোৰ্চ হয়, আপোনালোকৰ 9,500-10,000 ভিতৰত এই কোৰ্চটো আপোনালোকৰ আহি যাব। তো লেডিজ এণ্ড জেণ্টেলমেন, ৰেডি হওক, এতিয়া পূজা খাব যাব ৰ'ব। এতিয়া পূজা খাব যাব ওলছো ৰ'ব। পালোঁ আৰু বেছি দূৰ নাই আৰু সিহঁতৰ ঘৰ আহি পালোঁ ৰ'ব। বিশাল ভাইহঁতৰ ঘৰ ফোন কৰিছোঁ, আহি আছে ইতান, আহিব ৰ'ব, ফোন কৰিছোঁ তাক। হৈছেনে নাই পূজা ৰেডি? হৈছে? বাবু কি খবৰ? এটা হৈ যা চাইকেল নেকি? আৰু এতিয়া আহিলোঁ আমি পূজা চূজা খাই। আৰু আমাৰ বিশাল ভাইক মানে যেনেকৈ কৈ থৈ দিছিলোঁ ঠিক তেনেকুৱা ধৰণেৰে কৰিছে। মানে সিয়াক মই কৈ থৈ দিছিলোঁ যে অলপ গোপাল ভাই অলপ বেছিকৈ দিবি, মানে তাতে মই খালোঁ। আৰু লগতে ঘৰলৈ অলপমান দি পঠাইছে টিফিনটো, সি মানে টিফিন এটা নিবই দিছিলে। তো সেইবাবে অলপ ঘৰলৈকে লৈ আহিলোঁ। মাহঁতেও ভাল পাব অলপ, মানে ভগৱানৰ প্ৰসাদ যি, গতিকে তো আপোনালোকে যদি কম্পিউটাৰ কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে মানে কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যনত কিবা এটা মই নম্বৰ দি দিম, বা কমেণ্টত হ'লেও ক'ব আপোনালোকে যদি কৰিব বিচাৰে। মানে ইয়াৰে শুৱালকুছিৰ ওচৰে পাজৰে যিসকল আছে তেওঁলোকে কৰিব পাৰে। মই যিটো চেণ্টাৰত কৰোঁ শুৱালকুছি 3rd আই কম্পিউটাৰ এডুকেশ্যন। তো বাই বাই, পিছত লগ পাম নেক্সট ভিডিঅ'ত।